এই এম্ব্ৰইডাৰী হুপটো ভাল লাগিছেনে? আজি দেখাম এইটোত মই কেনেকৈ বনালোঁ ঘৰতে। প্ৰথমে ডিজাইনটো ধুনীয়াকৈ কাপোৰখনত মই চক পেঞ্চিল দি আঁকি লৈছোঁ আৰু এয়া লৈছোঁ হালধীয়া কালাৰৰ গুলি সূতা কেইবাডালিও লৈ পেলাই এনেকৈ ভৰাই লৈছোঁ মই বেজিটোত। আৰু একদম চিম্পল চিলাই যিটো হৈছে চেইন চিলাই, আমি সকলোৱে চাগে এই চিলাইটো জানোৱেই। ধুনীয়াকৈ চেইন চিলাই দি পেলাই মই গোটেই হোম ৱেলকামটো মই এই চেইন চিলাই য়েল্ল' কালাৰ চেইন চিলাই দি কমপ্লিট কৰি ল'ম। আৰু সকলোৱে জানে চাগে এই চিলাইটো অতি সহজভাৱে ধুনীয়াকৈ হৈ গ'ল। আৰু তলৰটো মই ৰেড কালাৰ ল'লোঁ। এতিয়া 1/2 ইঞ্চৰ মই এয়া ৰিবন লৈ লৈছোঁ। ৰিবন দি পেলাই এটা ফুল বনাম। তাৰ কাৰণে ডাঙৰ ফুলটোত মই 7ডাল আঁচ টানিছোঁ। 7ডাল আঁচত মই ভিডিঅ'টোত দেখাৰ দৰে গোটেই আঁচখিনি এনেকৈ কমপ্লিট কৰি ল'ম। সৰু ফুল হ'লে আঁচডাল 5ডালকৈ ল'ব লাগে আৰু ডাঙৰ ফুল হ'লে 7ডালকৈ ল'ব লাগে। মই ডাঙৰ ফুলটোত 7ডাল লৈ লৈছোঁ আৰু 7ডাল আঁচত এনেকৈ ৰিবন দি ধুনীয়াকৈ মই ভিডিঅ'টোত দেখাৰ ধৰণে আৰু 7ডাল কমপ্লিট হোৱাৰ পিছত বেজিটো উল্টা কৰি পেলাই তাৰ মাজেদি এটা ওপৰেদি আৰু এটাৰ তলেদি নি পেলাই ভিডিঅ'টোত দেখাৰ ধৰণে গোটেই ফুলটো কমপ্লিট কৰি ল'ব লাগিব। ফুলটো সম্পূৰ্ণ নোহোৱালৈকে এই ৰিবনডাল ঘূৰাই থাকিব লাগিব। এবাৰ তলেদি এবাৰ ওপৰেদি দেখিছেনে? ফুলটো এতিয়া সম্পূৰ্ণ হ'ব লৈছে আৰু ধুনীয়াকৈ ডাঙৰ ফুলটো কমপ্লিট হৈ যোৱাৰ পিছত ছেইম মেথডত মই ৰঙা আৰু যোনটো হোম লিখিছোঁ সেইটোৰ কালাৰৰ গুলি সূতা দি মই ফুল দুটা বনাই ল'ম। এয়া দেখিছে নহয়, সৰুডালত মই 5ডালকৈ লৈছোঁ। 5ডাল কমপ্লিট কৰাৰ পিছত বেজিটো উল্টাকৈ লৈ পেলাই গোটেই ফুলটো ক্ৰিছ ক্ৰছ কৰি যাব লাগিব। মানে এবাৰ তলেদি এবাৰ ওপৰেদি ভিডিঅ'টোত দেখুওৱাৰ ধৰণে ধুনীয়াকৈ এনেকৈ দিলে ফুলটো কমপ্লিট হৈ যাব। তাৰপিছত মই সৰু ৰ'জ এটাও মাজত মানে যোনখিনি অকণমান গেপ থাকে তাত দিবলৈ কাৰণে লৈ লৈছোঁ। এই ৰিবনডাল 10 চেণ্টিমিটাৰমান ৰিবনডাল লৈ লৈছোঁ আৰু এনেকৈ বেজিৰ সহায়ত ক্ৰিছ ক্ৰছ কৰি লৈ পেলাই যোনটো লাষ্টৰ ফালে থাকে তাত মই এনেকৈ বেজি গুলিত সুমিয়াই লৈছোঁ, মানে ফুটাটোত সুমিয়াই লৈ এনেকৈ বেজিটো পকাই দিলে ধুনীয়া চাই ৰ'জ এটা হৈ যায়। আৰু তলফালে সূতাডাল উলিয়াই দিব লাগিব। ওপৰৰ ফালৰ পৰা যোনডাল আহিছে সেইডাল উলিয়াই দিয়াৰ পিছত লাইটাৰৰ সহায়ত ভালকৈ জ্বলাই দিব লাগিব। জ্বলাই পেলাই অকণমান আঠা লগা টাইপৰ কৰি দিব লাগিব, নহ'লে ফুলটো ওলাই যাব। এতিয়া দেখিছেনে ৰ'জটো হৈ গ'ল। আৰু যোনখিনি খালী জেগা আছিলে সেইখিনিত মই এনেকৈ 2টা ৰ'জ দি পেলাই ধুনীয়াকৈ বেজি গুলি যিটো কালাৰ ফুল থাকে সেইটো কালাৰৰ গুলি লৈ পেলাই ধুনীয়াকৈ চিলাই দিব লাগিব। আৰু আমাৰ ফুলটো কমপ্লিট হ'বই লৈছে। আৰু এইখিনি হোৱাৰ পিছত বাকী যোনখিনি অংশ আছে সেইখিনিত মই পাত আঁকিম আৰু পাতখিনি মই এম্ব্ৰইডাৰী কৰিম। আৰু এইটো ফুল ধুনীয়াকৈ গুঠা হোৱাৰ পিছত মই এয়া পাত বনাব লৈছোঁ। পাতটো বনোৱা অতি সহজে। মই অকণমান লাইট গ্ৰীণ কালাৰটো লৈছোঁ, কাৰণ ব্লেকত লাইট গ্ৰীণটো ধুনীয়াকৈ জিলিকে, ডাৰ্ক গ্ৰীণটো ইমানকৈ ভালকৈ নিজিলিকিব। আৰু ক'লাত কাৰণ মই এইটো কাৰণেই কৰিছোঁ যাতে ফুলকেইপাহ বহুত ধুনীয়াকৈ হয় আৰু দেখিবলৈও ভাল লাগে। এয়া দেখিছে নহয় পাতটো মই কেনেকৈ বনাইছোঁ। ভিডিঅ'ত ক'বলৈ অকণ দিগদাৰ হয়, ভিডিঅ'টো চালে গম পাই যাব। এনেকৈ পাতটো ডিজাইনটো বনাই গৈছোঁ। পাতটো কেনেদৰে কৰিছোঁ দেখিছে নহয়, আশা কৰোঁ আপোনালোকে বুজি পাইছে। এনেকৈ গোটেই পাতখিনি মই কৰি ল'ম আৰু সম্পূৰ্ণ হোৱাৰ পিছত মই তলফালে নেচা সূতা দি পেলাই এনেকৈ দহি গুঠি ল'ম। আৰু পিছফালখন ভালকৈ এনেকৈ চিলাই লৈছোঁ আৰু তলফালে নেচা সূতা দি পেলাই এনেকৈ দহি গুঠাৰ নিচিনাকৈ কৰি লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু বুজি পাইছে কেনেকৈ কৰিছোঁ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই।